বিভিন্ন অপৰাধত ৰঙাঘৰৰ আলহী হোৱা কেইজনমান বলিউড তাৰকা। এইসকল তাৰকাৰ অপৰাধনামা শুনিলে হয়তো সলনি হ'ব তেওঁলোকৰ প্ৰতি থকা আপোনাৰ ধাৰণা। নিজৰ কুকৰ্মৰ বাবে এইসকল তাৰকাক আইনে বিহিছিল কঠোৰ শাস্তি। সলমান খান বলিউডৰ এজন অন্যতম সফল আৰু জনপ্ৰিয় অভিনেতা সলমান খান ডেকা কালত যথেষ্ট উদণ্ড আৰু বিশৃংখল আছিল। দুটাকৈ ডাঙৰ অপৰাধত তেওঁ অভিযুক্ত আছিল। এক হিট এণ্ড ৰান গোচৰ আৰু 2 হৰিণ চিকাৰ, আৰু দুয়োটা গোচৰতেই সলমানে খাটিবলগীয়া হৈছিল জেইল। জন আব্ৰাহাম বহুতেই এই কথা জানে যে বলিউড তাৰকা জন আব্ৰাহাম বাইকৰ এজন অনুৰাগী আৰু তেওঁৰ বিলাসী বাইকৰ সংগ্ৰহো যথেষ্ট বৃহৎ। জনে মুম্বাইৰ ৰাজপথত বাইক চলাই যথেষ্ট ভাল পায়। 2006 চনত এখন হায়াবুছা বাইক চলাই যাওঁতে তেওঁ দুজন চাইকেল আৰোহীক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে, যাৰ বাবে জন আব্ৰাহামে গধুৰ জৰিমনা ভৰাৰ উপৰিও 15 দিনৰ বাবে কাৰাগাৰত কটাবলগীয়া হৈছিল। সঞ্জয় দত্ত বলিউডত সঞ্জু বাবাৰূপে বিখ্যাত সঞ্জয় দত্তক 1991 পৰা 93 চনৰ মুম্বাইৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ সময়ত ঘৰত অবৈধ মাৰণাস্ত্ৰ ৰখাৰ বাবে 5 বছৰৰ কাৰাদণ্ড বিহা হৈছিল। 2016 চনৰ ফেব্ৰুৱাৰী মাহত 5 বছৰ কাল কাৰাগাৰত কটাই তেওঁ মুক্তি লাভ কৰে। অক্ষয় কুমাৰ 2009 চনত এক অনুষ্ঠানত বলিউড তাৰকা অক্ষয় কুমাৰে ৰাজহুৱাকৈ নিজৰ পত্নী টুইংকল খান্নাক তেওঁৰ পেণ্টৰ চেইন খুলি দিবলৈ এক অদ্ভুত দাবী কৰিছিল। পাছত তাৰকা দম্পতীহালৰ ওপৰত ৰাজহুৱা স্থানত অশ্লীলতাৰ প্ৰদৰ্শনৰ অভিযোগত এক গোচৰ তৰা হৈছিল, যাৰ বাবে কিছুদিনৰ বাবে অক্ষয় কাৰাগাৰলৈ যাবলগীয়া হৈছিল। পাছত তেওঁ জামিনত মুক্তি লাভ কৰিছিল। সৈফ আলী খান কোলাবাত অৱস্থিত তাজ হোটেলত এজন ব্যক্তিক ঘুচিয়াই নাক ভঙাৰ অভিযোগত অভিযুক্ত হৈ বলিউড তাৰকা সৈফ আলী খান কিছুদিন ৰঙাঘৰৰ আলহী হৈছিল। পাছত তেওঁ জামিনত মুক্তি লাভ কৰিছিল। সুনীল শেট্টি বহুতেই হয়তো নাজানে যে 90 দশকৰ ছুপাৰষ্টাৰ সুনীল শেট্টি এজন সফল ব্যৱসায়ী। এজন ব্যক্তিয়ে 10 লাখ টকাৰ এখন চেক বাউন্স হোৱাৰ অভিযোগ তুলি সুনীল শেট্টিৰ ওপৰত গোচৰ ৰুজু কৰিছিল, আৰু গোচৰৰ ভিত্তিত সুনীল শেট্টিক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। পাছত তেওঁক জামিন প্ৰদান কৰা হৈছিল। শাইনী আহুজা গেংষ্টাৰ ছবিখ্যাত অভিনেতা শাইনী আহুজাক এগৰাকী বন কৰা মহিলাক শাৰীৰিক শোষণ চলোৱাৰ অভিযোগত 7 বছৰৰ কাৰাদণ্ড বিহা হৈছিল। আদিত্য পাঞ্চোলী বলিউড অভিনেতা আদিত্য পাঞ্চোলীয়ে 1 বছৰ কাৰাগাৰত কটাবলগীয়া হৈছিল। গাড়ীৰ পাৰ্কিঙক লৈ কাজিয়াত লিপ্ত হৈ নিজৰ এজন ওচৰ চুবুৰীয়াক প্ৰহাৰ কৰাৰ অভিযোগত তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছিল। শ্বাহৰুখ খান ডেভিড লেটাৰমেনৰ লগত হোৱা এক সাক্ষাৎকাৰত কিং খান শ্বাহৰুখ খানে স্বীকাৰ কৰিছিল যে তেওঁ এবাৰ কাৰাগাৰলৈ যাবলগীয়া হৈছিল। এখন আলোচনীৰ এজন সম্পাদকৰ লগত তেওঁৰ বিষয়ে উৰাবাতৰি প্ৰচাৰ কৰাৰ সন্দৰ্ভত কাজিয়াত লিপ্ত হৈছিল শ্বাহৰুখ। ৰাজপাল যাদৱ 5 কোটি টকাৰ এক ধাৰৰ গোচৰত আদালতক মিছা তথ্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বলিউডৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজপাল যাদৱ। তেওঁৰ পত্নীও দোষী সাব্যস্ত হৈছিল যদিও কণমানি সন্তানৰ চোৱা চিতা কৰাৰ বাবে তেওঁক লঘু শাস্তি প্ৰদান কৰা হয়, আৰু ৰাজপাল যাদৱক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। নিউজ ডেস্ক ৰিপৰ্ট UNA।